গুড মৰ্নিং বন্ধুসকল। আজি আপোনালোকক আকৌ এবাৰ মোৰ চেনেল মিষ্টাৰ আৰ্কেলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এক ব্যতিক্ৰমী ভিডিঅ'। তো বন্ধুসকল, পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব, তাৰ আগতে নিজৰ গেট আপটো অকণমান চেঞ্জ কৰি ল'ব লাগিব। তো বন্ধুসকল অপেক্ষা কৰক, মই গেট আপটো চেঞ্জ কৰি লওঁ, তাৰপিছতে আৰম্ভ কৰিম আমাৰ ভিডিঅ'টি। তো চাই থাকিব মিষ্টাৰ আৰ কে। তো বন্ধুসকল, কেনে লাগিছে এইটো গেট আপটো চেঞ্জ কৰি ল'লোঁ। তো এতিয়া মোক প্ৰয়োজন হ'ব কিছুমান হাথিয়াৰ। তো ব'লক হাথিয়াৰকেইটাও লৈ লওঁ। এয়া মোৰ হাথিয়াৰকেইটা। এখন ডিজিটেল পাল্লা, এইখন লৈ লৈছোঁ, আৰু এখন নগাদা। এইকেইটা হাথিয়াৰ মই যুগুতাই লৈছোঁ। তো ৰ'দটো যি খাওঁ ধৰিছে, কি হয় নাজানো। মাংসৰ জীয়া ছবি। অকণমান পানী অকণমান ছটিয়াই লওঁ দেই। এতিয়া গ্ৰাহকৰ অপেক্ষাত মই মাখি খেদি বহি থাকিম। এয়া গাহৰি মাংস দেখিছে। আজি গাহৰি বেপাৰীৰ ৰূপত 1 কেজিমান দি দিওঁ ন। হৈ যাব, লৈ যাব।
আছে কাটি দিওঁ ন মাংস লাগে কিমান দিম অঁ ঠিক আছে গাহৰি 4 টকা মানে 400 টকা কেনেকুৱা দিম এইটো এইটো টপিলা হয় আধা কিলো ন ঠিক আছে ৰ'ব কাটি দিছোঁ আজি এই ভিডিঅ'টো কেনে পালে জনাবচোন এটা বিশেষ কাৰণ এই ভিডিঅ'টো বনাবলগীয়া হ'ল আবার এতিয়া করোনা মহামারী আর লকডাউনে জুৰুলা করা অসমৰ নৱপ্ৰজন্মৰ এটা জিয়া ছবি এই ভিডিঅ'টোত মই উপস্থাপন কৰিব বিচাৰিছোঁ এই ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ যাওঁতে মই কিছুমান সমস্যা সন্মুখীন হৈছিলোঁ অৱশ্যে মই এই ভিডিঅ'টোত গোটেইখিনি দেখুৱাবলৈ সক্ষম নহ'লোঁ কিছু কাৰণত প্ৰথম এটা কথা মই উপলব্ধি কৰিলোঁ প্ৰথম লাষ্টটো কাটি কৰি ৰাখিবলগীয়া হ'ল দ্বিতীয় কথা হ'ল কি এইটো কোনোদিনে কৰি নোপোৱা কাম এটা কৰিবলৈ লৈছোঁ কেনেকৈ আগবাঢ়িম কি কৰিম এইখিনি বহুত কথা মোৰ আহি পৰিছিল কিছুমানে কৈছে এই মাংস এনেকুৱা হৈছে আৰু বেলেগ মাংস নাই নেকি অলপ ভাল মাংস নাই নেকি আৰু কিছুমান চিনাকি মানুহ লগ পাইছোঁ তাত কৈছে তই আজিকালি মাংস বেপাৰ ধৰিলি নেকি সেইটো মেইন কথা হ'ল কি আমাৰ সমাজত এটা কথা এতিয়াও চলি আহিছে বা আমি শুনিবলৈ পাওঁ এতিয়া ছ'চিয়েল মিডিয়াতো কিছুমান কথা উপস্থাপন কৰি থাকে বাকী আপোনাৰ ব্ৰইলাৰ কাটক বা কিবা কাটক সেইখিনি চব চলি যায় কিন্তু এই গাহৰি মাংসটোক লৈ পেলাই বহুতে কিছুমান কথা কৈ থাকে আমাৰ সমাজখনত কিন্তু হ'লে কি হ'ব আপোনালোকে এবাৰ ভাবি চাব কথাটো তেওঁলোকেওতো চুৰ কৰি বা ডকাইত কৰি খোৱা নাই কৰ্ম কৰি খাইছে তো মেইন কথা মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ আগত এই কথাখিনিকে উপস্থাপন কৰিবলৈ বিচাৰিছোঁ যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত আপোনালোকে নতুন তো প্লিজ মোৰ চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকক অনাগত দিনত আৰু ভাল এনেধৰণৰ ভিডিঅ' মই প্ৰস্তুত কৰি দিব পাৰিম বুলি আশা ৰাখিছোঁ ধন্যবাদ